1 কেজি কেঁচা আম মিডল সাইজত কাটি লৈছোঁ। আধা পোৱা গুড়ত আধা মগ পানী মিহলাই গোটেই গুড়খিনি গলাই লৈছোঁ। চাব যাতে গুড়খিনি গোটাকৈ অলপো থাকি নাযায়। এখন টাৱাত চফ গুটি, জিৰা গুটি, কালজিৰা, দালচেনি, ইলাচি আৰু জালুক দি অকণমান ভাজি লৈছোঁ আৰু খুন্দি ল'ম। গুড়খিনিত কম পৰিমাণে হিং, নিমখ, ৰেড চিলি পাউডাৰ আৰু অলপ জিৰা গুড়ি দিছোঁ। সম্পূৰ্ণকৈ গুড়খিনি গলাৰ পিছত কেঁচা আমৰ টুকুৰাখিনি তাত দি দিছোঁ। গোটেইখিনি আম দি ভালদৰে মিহলাই খুন্দি থোৱা মছলাখিনিও তাত এড কৰিছোঁ। এতিয়া মাজে মাজে লৰাই আছোঁ আৰু গলাই লোৱা গুড়খিনি আমখিনিৰ লগত ভালদৰে মিহলি হৈ যাবলৈ অপেক্ষা কৰিছোঁ। এয়া চাওক আমখিনিৰ ৰং সলনি হ'ল। গুড়খিনি তাত ভালদৰে লাগি ধৰিছে। এইখিনি সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গ'ল। এতিয়া চেঁচা হোৱালৈকে এনেদৰেই থৈ দিছোঁ। চেঁচা হ'লে ধুনীয়াকৈ বটলত ৰাখি কেইবাদিনৰ বাবেও খাব পাৰিব।